মুগ্ধহিয়া মোৰ কোনে চুই যায়। তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হৈছে 18 নৱেম্বৰ জুবিনদাৰ বাৰ্থডে। আৰু জুবিনদাৰ বাৰ্থডে হিচাপে আমি আমাৰ লগৰ কেইটামানে মিলি কিবা স্পেচিয়েল কৰিম বুলি ভাবিছোঁ। আৰু আমি পঢ়ি অহা স্কুলখনলৈ যাম, দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল। আৰু তাত গৈ জুবিনদাৰ নামত প্ৰত্যেকবাৰ তেনেকৈ গছপুলি লগাওঁ, বাট এইবাৰ ভিডিঅ' যোগেদি তোমালোকেও দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিবা। মোৰ লগত আছে এইফালে নিতুল কদুলি এইটো নিতুল আছে, আৰু ইফালে আৰু তিনিটা আছে ন, তিনিটা ইফালে আছে, আৰু এটা আহিব। টোটেল আমাৰ 2, 3, 5, 6টা হ'ব। 6টা যাম প্ৰথমে হায়াৰ ছেকেণ্ডেৰী স্কুল, তাত গৈ পিনে গছপুলি লগাম, জুবিনদাৰ নামত জুবিনদাৰ কাৰণে। আৰু কি জুবিনদা আমাৰ কিমান ভাল পাওঁ তোমালোকক বুজাব নোৱাৰোঁ। জুবিনদা মেইন চবতে। জুবিনদা সদায় জুই হৈ আছে, আৰু জুবিনদা সদায় জুই হৈ থাকিব। চ' গাইছ, এতিয়া গছপুলি এই নাৰ্চাৰীখনত আমি আছোঁ। এতিয়া নাৰ্চাৰীখনৰ পৰা গছপুলি কেইটামান ল'ম, তাৰপৰা সেই গছপুলিকেইটা নি পেলাই আমি স্কুলত ৰুম জুবিনদাৰ নামত। তাৰপাছত যাম আমি নেগেৰিটিং শিৱদৌল, আৰু তাত গৈ মন্দিৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকক কিবা এটা খুৱাব চেষ্টা কৰিম জুবিনদাৰ নামত। তো তাৰপৰা আকৌ যাম কালী মন্দিৰ, দেৰগাঁও কালী মন্দিৰ। তাতো কিছুমান কি কৰিম চব তোমালোকে চাই থকা ভিডিঅ'টো এণ্ডলৈকে। চ' লেটছ ষ্টাৰ্ট দ্য ব্লগ। নিতুলে লৈ আছে আমাৰ পুলিকেইটা, এইফালে আমাৰ ড্ৰাইভাৰ, আৰু এইফালে আছে হিমাংশু, আৰু এইফালে দিব্যই। হাই কৈ দে, আজি কৈ দে কি কৰিবি কৈ দে। আজি জুবিনদাৰ 50 সংখ্যক জন্মদিন উপলক্ষে আমি আমাৰ পুৰণা কলেজখনত আমি কিছুমান গছপুলি ৰোপণ কৰিমগৈ। তাৰপিছতো আমি আছে কাৰ্যসূচী, আপোনালোকে গম পাই যাব। তাৰপিছত আমি যাম দেৰগাঁৱৰ নেগেৰিটিং শিৱদৌল, আৰু তাত গৈ কি কৰিম কৈ দে। তাত গৈ আমি তাত মন্দিৰত থকা কৰ্মচাৰীসকলক এসাঁজ খুৱাম বুলি ভাবিছোঁ। খুৱাবলৈ চেষ্টা কৰিম। চেষ্টা নহয় আমি ভাবিলোৱেই যাম তালৈকে। এতিয়া ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে চব গম পাই থাকিব। আৰু এইফালে ড্ৰাইভাৰ তই কিবা কৈ দে। তাকে আজি আৰু এটা শুভ দিন, আৰু কি ক'ম আৰু চাই সেইখিনি ওলাইছোঁ এনজয় কৰিম বুলি। So let's start the video, bro. মজা লাগিছে দেই, মজা লাগছে। আজি কেনেকুৱা হ'ব? ফুল ধামাকা দেই। চ' গাইজ, আমি পুলি লৈ আহি পাই গ'লোঁ দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, তোমালোক দেখিছাই। আৰু এতিয়া এইফালে গছপুলি ৰোৱা কাৰ্যসূচী চলি আছে, দিব্য আৰু হিমাংশু। আৰু এতিয়া প্ৰিন্সিপালৰ পাৰ্মিশ্যন ল'লোঁ, একদম ধুনীয়াকৈ আমাক লগাই দিব কৈছে পুলিবোৰ। তাৰপিছত এতিয়া লগাই লওঁ, তাৰপিছত যাব লাগিব দেৰগাঁও নেগেৰিটিং শিৱদৌল। চ' ভিডিঅ'বোৰ চাই থাকা, ভিডিঅ'টো এণ্ডলৈকে চাই থাকা। কি হ'ল পৰহিবা আম লাগি যাব আৰু। ये बड़ी अच्छी बात कही आप। আম লাগি যায় বকুল পুলি ৰুই দে। এইফালে আমাৰ সৈন্য বাহিনী লাগি আছে একদম পুলি ৰোৱাত, আৰু মেইন মেনেজাৰ আমাৰ দিব্য বাৰু। कौन है ये लोग? कहां से आते हैं? कैसे कैसे लोग रहते हैं यार यहाँ पर। অ'কে চ' গাইজ, এতিয়া আমি আহি পালোঁ দেৰগাঁও নেগেৰিটিং শিৱদৌল। আৰু এতিয়া ইয়াত আমাৰ মুড়ি লৈ অহা হৈছে অলপ, আৰু এনেকৈ কেইজনমান মানুহক খুৱাব পৰাকৈ চ' তেওঁলোকক দুপৰীয়াৰ সাঁজটো খুৱাবলৈ আমি পোলাও এনেকৈ কিবা পেকিং কৰি লৈ আহিছোঁ, সেইখিনি খুৱাব লাগিব। তাৰপিছত বিস্কুট লৈ আহিছোঁ, বান্দৰৰ খমটো চাই থাকা। তাৰপিছত ইয়াৰ পৰা গৈ দেৰগাঁও কালী মন্দিৰত সোমাব লাগিব, তাতো একে প্ৰচেছ। চ' ভিডিঅ'টো চাই থাকা। এতিয়া আমি আহি পাই গ'লোঁ কি দেৰগাঁও নেগেৰিটিং শিৱদৌল। আৰু এইটো মই মাৰ্কছমেন। ইয়াত কি আছে বস্তাটোত? মুড়ি আছে। আৰু এইফালে পানী। ইয়াত কি আছে? পোলাও আছে। ইয়াত এই পোলাওখিনি। এইফালে আমাৰ দিব্য নতুন টি চাৰ্ট এই জাষ্ট আহি পাইছে। কি লিখা আছে? জয় জুবিনদা। আকৌ কেইটা চিঞৰি কেইটা জয় জুবিনদা।
চ' গাইজ আমাৰ বান্দৰক বিস্কুট চিস্কুট একদম খোৱা হৈ গ'ল। এতিয়া মানুহকেইজনক আমি মানে কি যিটো খানা লৈ আহিছিলোঁ ন সেই খানাটো এতিয়া খুৱাম। চ' মানুহকেইজনক লগ কৰিলোঁ, ছজন নে 7জন আছে, সিহঁতক মানে মন্দিৰৰ কৰ্মচাৰী হয়। চ' এইকেইজনক এতিয়া খুৱাই বুৱাই আকৌ আমি যাব লাগিব কালী মন্দিৰলৈ। চ' ব'লা তেওঁলোকক আমি খুৱাই লওঁ। চ' গাইজ এতিয়া আমি দেৰগাঁও নেগেৰিটিং শিৱদৌলত যিকেইজনক আমি দুপৰীয়াৰ আহাৰটো খুৱাম বুলি কৈছোঁ তেওঁলোকক খুৱাই বোৱা হৈ গ'ল আৰু গোটেইকেইজন বেগতে আছে আৰু আমাৰ টিম বেগত আছে 5টা, মূৰতি 6টা আৰু এতিয়া গোটেইকেইটা একেলগে ক'ব জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ক'ত যাম কৈ দে। এতিয়া আমি বৰ্তমান গৈ আছোঁ শিৱদৌলৰ ওচৰত থকা আমাৰ শ্ৰী শ্ৰী মহাকালী মন্দিৰ। শ্ৰী শ্ৰী মহাকালী মন্দিৰ তেওঁলোককো তাতো আমি এনেকুৱা এটা প্ৰয়াস কৰি থৈ আহিছিলোঁ। আজি যাম, তেতিয়া বৰ্তমান যাম। চব বস্তু ষ্টক আছে ন তাতো দিবলৈ? ষ্টক আছে, আমি তেওঁলোকক কৈ থৈ আহিছোঁৱে যে আমি মানে আগতীয়াকৈ কথা বতৰা পাতি থোৱা আছে। জাষ্ট আমি গৈ এতিয়া তাত মানে ইয়াত যেনেকৈ কৰিলোঁ তাতো একেই কাম কৰিলে হ'ল। চ' এতিয়া তালৈ গৈছোঁ। চ' A few moments later. চ' গাইজ বৰ্তমান আমি আছোঁ দেৰগাঁও শ্ৰী শ্ৰী কালী মন্দিৰত আৰু ইয়াতো কেইজনমান মানুহ আছিলে, আমি কথা পাতি থোৱা আছিলে। তেওঁলোকৰ দুপৰীয়া আহাৰটো খুৱাম বুলি কৈছিলোঁ জুবিনদাৰ বাৰ্থডে দিনা। চ' ইয়াত এতিয়া খুৱাম, তাৰপাছত দেখাই আছোঁ চাই থাকা। তেওঁলোকো মানে এইটো মন্দিৰৰ কৰ্মচাৰী হয়, তেওঁলোকক খুৱাম বুলি ক'লোঁ। এতিয়া তেওঁলোকক খুৱাম, তাৰপাছত আমি ঘৰ যাম। চ' আজি ভিডিঅ'টোত আমাৰ প্ৰচেষ্টাটো কেনেকুৱা পৰে তোমালোকে ক'বা। চ' চাই থাকা এতিয়া। চ' গাইজ আমাৰ আজি দিনটোৰ কাৰ্যসূচী খতম হৈ গ'ল। চব এতিয়া আমি কালী মন্দিৰত আছোঁ, ইয়াতো খুৱাই বোৱাই আজৰি। এতিয়া সিহঁতি ফটোশ্বুট অলপ কৰি আছে এইফালে আৰু এতিয়া ইয়াৰ পৰা যাম ঘৰলৈকে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে এতিয়া লাইক এটা কৰি দিয়ে। আৰু আজি আমাৰ কিছুমানে ক'ব পাগল আমি বুলি, কিন্তু পাগল আমি নহয়। যোনে জুবিন দাক ভাল পায় তেওঁহে গম পাব যে জুবিন দাক ইয়াত আছে, ইয়াত দিল মে হে জুবিন দা। আৰু জুবিন দা সদায় এনেকৈয়ে থাকক, 100 বছৰ জীয়াই থাকক। লাষ্টত জয় জুবিন দা। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। চ' বাই বাই। আজি কাম খতম আৰু লাষ্ট বাৰলৈ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।